কথাটো এনেকুৱা হ'ল সেই তাৰ পৰা আহি পেলাই বেলেগ জেগাত দালাটো সোমাইছে মাছটো সুধিছে আকৌ সিহঁতে শিঙি মাছ লাগে বুলি কৈছে আকৌ সিহঁতে নাই বুলি কৈ দিলে তাৰপিছত মোৰ পৰা ইয়াত দালাত সোমাই গেলা শিঙি মাছটো আছে বুলি কৈ দিলোঁ তাৰপিছত 20 টকাৰ শিঙিটো খুজিছে আকৌ মই ক'লোঁ শিঙিটো 20 টকাৰ কেনেকৈ দিম বুলি ক'লোঁ তেতিয়া আকৌ সি ক'লে কেলৈ দিব নোৱাৰে হেন তেন বুলি কৈ পেলাই একদম দাওটো লৈ পেলাই একদম কাটিম লগীয়া আছে তেতিয়া আমি ভয়ত পলালোঁ আৰু ভয়ত পলাৰ পিছত তাৰপিছত সি নিজে আহি পেলাই গোটেই ঢালা চালা ভাঙি মাছ চাছ পেলাই দি পিনি গুচি গ'ল এনেকুৱা হ'ল বস্তু কি অনিষ্ট কৰিলে মাছ গোটেই ডালা কাটিলে আৰু গামলা পতাই দিলে আৰু মাছ পেলাই দিলে পালা চালা চব ভাঙিলে এনেকুৱা আচ্ছা শিঙি মাছৰ কেজিতে বৰ্তমান বজাৰত কিমান বজাৰত 600 টকা বেছি আছে কিমান মাছ আছিলে এইটো শিঙিটো বেছি নাছিলে বাৰু 10 কেজিমান আছিলে আৰু এই বেলেগ মাছটো গৰৈটো আছিলে এনেকৈ 10-12 কেজিমান হ'ব ডালাটো 4-5টা ভাঙিলে আচ্ছা দাদা শিঙি মাছৰ দাম কিমান বজাৰত 600 টকা ল'ৰাজনে বিচাৰিছিলে কিমান ল'ৰাজনে কিমান বিচাৰিছিলে মাছ 20 টকাৰ 20 টকা দি আছে মানে কি 20 টকা মাছৰ কাৰণে কাজিয়া হ'ল এনেকৈ 20 টকাৰ কাৰণে আপোনাৰ কি অনিষ্ট কৰিলে মোৰতো মাছ চাছ গোটেই পেলাই দিলে আৰু এই ডালা ভাঙাই দিলে পালা কিবা ভাঙাই দিলে আৰু জিন্দা মাছ আছিলে মৰা মাছ আছে গোটেই ভাঙি পেলালে আৰু দোকান 4-5খন ভাঙিলে দাদা কওকচোন ঘটনাটো কি হৈছিলে ঘটনাটো এতিয়া পটখিনি হৈ গ'ল মানে পূৰা নিচাত আছে ল'ৰাটো মাছৰ দাম সুধি আছে মাছ লাগে ইয়াক শিঙি মাছ 20 টকাৰ শিঙি মাছ বেছি আছে 700 টকা এই জোৰ জবস্তি কৰি আছে শিঙি মাছ 20 টকাৰ দিবই লাগিব ইয়াৰ নিচাত আছে নিচাত আহি কিনে মানে বেপাৰীয়ে ক'লে মই দিব নোৱাৰিম তাৰপিছত এই ডাইৰেক্ট সোমাই গ'ল এই মাছ কটা ধাৰটো হাতত ধৰি ল'লে ধৰি পিছত এই বেপাৰীজনক চুলিত ধৰি কিনি মানে কাটিম লৈ আছে আমিতো সোমাব নোৱাৰা হৈ গ'ল তাত তাৰপিছত আকৌ যেনে তেনে কৰি আমি দাওটো গুচালোঁ দাও গুচোৱাৰ পিছত আকৌ মানে একদম দৌৰি গৈ সেইটো ডালাত গৈ কিনি দাও এটা আনি কিনি টোটেলি গোটেই যি ডালা আছিলে মাছ চাছ পেলাই দিলে ল'ৰাটো আমাৰ এই স্থানীয় ল'ৰাহে জোনাই বজাৰৰে হয় চাইঙীয়া ল'ৰা মই নামটো নাজানো কি নাম এই গাঁওবুঢ়া বাপেকে গাঁওবুঢ়া হয় ডালা এতিয়া 3-4টা ডালা ভাঙি দিছে ল'ৰাজনৰ বাপেকে কি গাঁওবুঢ়া নেকি ল'ৰাজনৰ বাপেকে কিমান টকাৰ লোকচান হ'ল লোকচানটো এতিয়া মাছৰটো দামত ক'লে আমাৰ 30-40 হাজাৰ মানৰে যাব মাছ ডালা হৈ তলে বেছি হ'ব 4খন ডালা ভাঙি দিছে 2টা গামলা হাতৰ পৰা আৰু দাওটোৰ পৰা কাটিছে মানুহৰ এতিয়া আঘাতটো নহ'ল বাৰু মানুহকেইটা চব দাওটো লোৱাৰ দেখি চব পলাই গৈ ওচৰত কোনেও নোযোৱা হ'ল হেল্ল' কথাটো এনেকুৱা হৈছিলে মই মাছটো কাটি আছিলোঁ মোক কাটিবলৈ আহিছে কাটাৰ পাছত আকৌ তাত দাওটো ৰাখিলোঁ মই 2বাৰ মাৰিলোঁ তাক মাৰি পেলাই মই পলালোঁ তাৰপৰা কি হৈ গ'ল জানো সিহঁতে জানে মানে কাজিয়াখন কেলৈ হৈছিলে কাজিয়াখন ইয়াত শিঙি মাছ কিনিবলৈ আহিছিলে শিঙি মাছটো মই কৈছোঁ 20 টকাৰটো নাপায় দৰকাৰ নাই বুলি কৈছোঁ তথাপিও মানে তই কোন হয় বুলি কৈ পেলাই দালাকেইটা চব পালাপালি কৰিছে ইয়াত পেলাইছোঁ মই পেলোৱাটো দেখা নাই কিন্তু লাষ্টতে দেখিছোঁ কিন্তু নামটো মই নাজানে ছাৰ নাজানে মই কিনবা ছাৰ একদম কিনবা ছাৰ